ৰেডি হৈছোঁ এঠাইত যাম মনটো ইমান ভাল নহয় ভণ্টিৰো ইফালে জ্বৰ হৈ আছে চ' ভাবিলোঁ এঠাইত যাওঁ আমি মই 5ৰ পৰা ক্লাছ 10 লৈকে কোনটো স্কুলত পঢ়িছিলোঁ আজি বলক চাওঁ সেইটো স্কুল মই দেখুৱাম তাতে আমাৰ এটা বাৰ ঘৰ আছে তাতো অলপ যাম চ' আপোনালোকে চাই থাকক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আমি বেছি দূৰত যাব নালাগে আমি ঘৰৰ ওচৰতেই আপোনাৰ যদি মনৰ প্ৰবল ইচ্ছা থাকে আমি ঘৰৰ ওচৰতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰি কথাতে আছে নহয় ধৰণী আই আমাৰ অতি শুৱনি এয়া চাওক ধৰণী আইখন কিমান ধুনীয়া চাওক মনোমোহা সৌন্দৰ্য উপভোগ কৰিব পাৰি ভাবিলোঁ ময়ো আজি উপভোগ কৰোঁ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ গতিকে চাই থাকক ৱাও ভণ্টি এফালে চাওক ফটো শ্বুট কৰি আছে কেনে লাগিছে আজি জ্বৰ ভাল পাইছে এতিয়া এয়া চাওক কিমান শান্তিৰ পৰিৱেশ হয়নে ইমান ভাল লাগে এই পৰিৱেশটো চাওক এইখন বাটেৰে আমি স্কুললৈ গৈছিলোঁ মই এইখন স্কুলত ক্লাছ 5ৰ পৰা ক্লাছ 10 লৈকে পঢ়িছোঁ চাওক কিমান সৰুৰ পৰা এইখিনি মই ক্লাছ 5ত থাকোঁ ইমান সৰু আছিলোঁ তথাপিও মই এইখন বাটেৰে চাইকেলেৰে গৈছোঁ কেতিয়াবা দেউতাকৰ লগত গৈছোঁ আৰু এটা মজাৰ বিষয় কি জানেনে এইখন স্কুলতে দেউতাই পঢ়াইছে ময়ো পঢ়িছোঁ চ' বহুত মোৰ এইটো স্কুল ফেভৰেট স্কুল হয় এয়া এইখন বাটেৰে আমি গৈছিলোঁ এয়া এইফালে চাইছে নহয় এইফালৰ পৰা এই ৰাস্তাটো পানী আহিছিলে চ' 2012ত পানী আহিছিলে তেতিয়া এই ৰাস্তাটো খহাই লৈ গৈছিলে ৰাস্তাৰ অৱস্থা নাইকিয়া হৈ গৈছিলে ইমান কষ্ট হৈছিলে আমাৰ স্কুলত যোৱা তথাপিও কি কৰিম চাইকেল কেতিয়াবা থৈ খোজকাঢ়ি গৈছোঁ এতিয়া বলক আমি যাওঁ এই সন্মুখতে স্কুল আছে আৰু অলপ আছে সন্মুখত এটা দলং আছে ভাল লাগিছে ন এয়া মই ড্ৰাইভ কৰি আছোঁ ভণ্টিৰ অসুখ চ' ভণ্টি নোৱাৰে নহয় ভাবিলোঁ ভণ্টিৰ অসুখ যেতিয়া মোৰ মনটো বেয়া আয়নক ঘৰত থৈ আহিছোঁ টোপনি গৈছে ঘৰত চ' ভাবিলোঁ বেছি সময় নালাগে অলপ টাইম ফুৰি আহোঁ মনটোও ভাল লাগিব সেইখন মেইন ৰাস্তাৰ পৰা নামি আহি এইখন বাটেৰে আহিছোঁ এয়া চাওক ভিউটো কিমান ভাল লাগে এয়া দলঙৰ তলফালে দলং হয় এয়া এইখন বিল হয় এবাৰ কি কৰিছিলোঁ মই সৰু থাকোঁতে যেতিয়া ফাৰ্ষ্ট মই 5ত এডমিশ্যন লৈছোঁ তেতিয়া এটা ছোৱালী আহি আছে মই তাইক ঠেলা মাৰি বিলত পেলাই দিছিলোঁ বহুত এতিয়াও মোৰ মনটো বহুত বেয়া লাগে সেইখিনি কথা মনত পৰিলে কি কৰোঁ তেতিয়া সৰু আছিলোঁ মনটো ইমান বুজিব পৰা নাছিলোঁ তেতিয়া এই আগত স্কুল আছে এয়া মেইন ৰাস্তাৰ পৰা নামি আহিছোঁ এইখন বাটেৰে আহিব লাগে মেইন ৰাস্তাৰ পৰা নামি এয়া সৰু বাটেৰে এয়া এফালে বিল আছে বিলৰ কাষে কাষে আমি স্কুলত গৈছিলোঁ এয়া এখন ৰাস্তাৰে এইখন এতিয়াও কেঁচা হৈ আছে আৰু বেয়া আছিল যেতিয়া আমি স্কুলত গৈছিলোঁ চ' গাইজ আগত স্কুল আছে যাম বলক এই আগত স্কুল আছে বলক চাই থাকক আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব আপোনালোকৰ আহা জলদি আহা এয়া ভণ্টি এফালে ফটো শ্বুট কৰি আছে
এইখন আমাৰ স্কুল ৱাও ইমান ভাল লাগি আছে মনটো এই আগৰ সৰু সৰু মনটো লাগি আছে ৱাও মনটো কিবা লাগি আছে ইস বহুত ফ্ৰেছ হৈছো যেন লাগি আছে এইয়া এইখন আমাৰ এম ই স্কুল এইখন এইয়া অলপ আছে সৰু স্কুলখন এইয়া এইখন আমাৰ স্কুল এই আগতে এইখন আছিল বেঞ্চাৰ স্কুল আছিল এখন এয়া আৰু অলপ ডাঙৰ আছিলে অলপ আছে এতিয়া এখন এয়া এফালে বিল্ডিং হৈ গ'ল এয়া ডাঙৰ ডাঙৰ গছ আছিলে এয়া এটাই আছে গছ কাটি পেলালে চব এতিয়া চব বিল্ডিং হৈ গৈ আছে চাওক কিমান এতিয়া কিমান ভাল লাগে আগতে কেনেকুৱা আছিল এই আগতে অলপ চেম্বলটো দেখুৱাও এয়া এইখিনি আছিলে এয়া চাওক এইটো গাৰ্ডেন স্কুলৰ সন্মুখত এয়া এইটো হেডমাষ্টাৰ ৰুম এইটো প্ৰাচীৰ পত্ৰিকা চাওক স্কুলৰ এখন আজিকালি চৰকাৰী স্কুলবিলাক বহুত উন্নত হৈছে চাওক টিচাৰ কমন ৰুম এইটো এইবিলাক ক্লাছৰুম ভাল লাগে এইখন এখন বগৰী গছ এইটো আছে এতিয়াও আমি বগৰী পাৰি পাৰি খাইছিলোঁ এইখন এয়া স্কুল ৰুম এয়া চাওক কিমান ধুনীয়া বিল্ডিং হৈছে এইফালে কল হৈছে দুটা কলৰ হেৰি হৈছে ইফালে বিল আছে লগতে এইয়া এইজন আমাৰ ভাগিন হয় এইফালে স্কুলৰ পাকঘৰ আছে এয়া পাকঘৰৰ সন্মুখত এয়া ফুল গছ আছে এইফালে আছে এয়া পুখুৰী আগতে এখন ফিল্ড আছিলে এতিয়া পুখুৰী হৈ গ'ল এইফালে এতিয়া আমাৰ স্কুল চোৱা হ'ল এতিয়া আমি ঘৰত যামগৈ আনক ঘৰত থৈ আহিছোঁ কান্দিব পাৰে তো আমি যাওঁগৈ বাই বাই স্কুল সকলোৰে নিজৰ নিজৰ স্কুলখন সকলোৰে বৰ আপোন হয় মোৰো মোৰ স্কুলখন বৰ প্ৰিয় হয় এইখন স্কুলতে মোৰ দেউতা গোটেই জীৱন চাকৰি কাল কৰি পাৰ কৰিলে আৰু ময়ো স্কুল লাইফ এইখন স্কুলতেই পাৰ কৰিলোঁ আৰু এইখন স্কুলৰ ক'ব গ'লে বহুত ডিচিপ্লিন হয় এইখন স্কুল আৰু ছাৰ বাইদেউসকল কি ক'ম নিজৰ সন্তানৰ দৰে সকলো ষ্টুডেণ্টক তেওঁলোকে মানুহ বনাই দিছে আৰু নিজৰ সন্তানৰ দৰে তেওঁলোকে ভাবে সকলো ষ্টুডেণ্টক ইমান ভালকৈ পঢ়ায় ছাৰ বাইদেউসকলে কোৱাত মানে ভাষাই নাই ইমান ভালকৈ পঢ়ায় স্কুলৰ চৌপাশখন কিমান প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহা দৃশ্যৰে ভৰপূৰ সঁচাই স্কুলখন বহুত ভাল লাগে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি অনুৰোধ কৰিলোঁ আৰু যিসকলে নতুনকৈ চাই আছে মোৰ কাষত থকা বেল আইকনটো ক্লিক কৰি দিব
ঘৰলৈ উভতি আছোঁ। ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো বহুত ধুনীয়া। এনেকৈ মাজে মাজে ফুৰিব লাগে, চ' মনটো অলপ ভালো লাগে। চ' গৈ থাকোঁ এতিয়া ঘৰত।